এম্পাৱাৰমেণ্ট ফৰামৰ উদ্যোগত আৰম্ভ কৰা প্ৰশিক্ষণৰ জৰিয়তে আমাৰ চৰচাপৰিৰ 3 গৰাকী প্ৰশিক্ষাৰ্থীয়ে আজি অসম পুলিচত চাকৰি পাবলৈ সক্ষম হৈছে। এয়া খুব আনন্দৰ বিষয়। আমাৰ এই চৰচাপৰিত ইয়াৰ পূৰ্বে এনেকুৱা কোনো ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা নাছিল। আমি কুন্তলীবাসী নথৈ আনন্দিত। ইউথ এম্পাৱাৰমেণ্ট ফৰামক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিখিনি ল'ৰা ছোৱালীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি ইয়াত সফলতা অৰ্জন কৰিছে, তেওঁলোক আচলতে আমাৰ এই বৃহত্তৰ কুন্তলী অঞ্চল, বৃহত্তৰ এই চৰ অঞ্চলৰ কাৰণে অনুপ্ৰেৰণাৰ থল হ'ব। তেওঁলোকক চাই আৰু শ শ ল'ৰা ছোৱালী ওলাই আহিব বুলি আমি আশা কৰিছোঁ আৰু এই আৰম্ভণিয়েই এটা বৃহৎ বটবৃক্ষৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ আৰু আজিৰ তাৰিখত ইউথসকলক সঠিক পথ দেখুওৱা এইটো এটা খুব প্ৰেৰণাদায়ক এটা বিষয় হৈছে বুলি মই ভাবোঁ। কাৰণ আজি আমাৰ এই চৰ অঞ্চলসমূহত ড্ৰাগছ আদি বিভিন্ন ধৰণৰ অসামাজিক কামে যি ধৰণে খোপনি মেলিছে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকুৱা ধৰণৰ ভাল কাম ইষ্টাব্লিছ হোৱাটো খুবেই জৰুৰী আছিল আৰু সেইটো হ'ল বুলি মই ভাবিছোঁ।